দিয়কচোন প্ৰথমতে। নমস্কাৰ ৰাইজ, মোৰ নাম হাছং, মই বিহুৰ মঞ্চই নাচোঁ। অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম। আৰম্ভ কৰাহে কৈয়েই তো আছোং না, অ' দাদিছক খাবা যাম। খাইতে খাইতে মা বাপকে বাহুল লওঁ, খাইতে খাইতে ৩০ আগে বাহুল লওঁ, খাইতে খাইতে নিজের পরিচয়গতকে বাহুল লওঁ। অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম। কোৱাচোন কোৱা। কৈয়ে আছোং তো, অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম। খাইতে খাইতে দুয়ারি বাটিগতকে বেচাই লওঁ, খাইতে খাইতে শ্বশুর বাড়ির মাটিগতিকে বেচাই লওঁ। অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম। আমাৰ মানে বিহু কমিটি এখন গঠন কৰিছিলোঁ। তো এই কৰোণা গ'ল, কিবা কিবি এইবিলাক গ'ল। তো যাওঁতে মানে আমাৰ কি হ'ল, একেবাৰে বিহু কমিটিখন মামৰে ঘুণে ধৰি একেবাৰে অৱস্থা নাই। তো আমি এইবাৰ ভাবিছোঁ এখন নতুনকৈ বিহু কমিটি গঠন কৰোঁ। তো সেইকাৰণে আমি গোটেই মানুহখিনিয়ে ভাবা চিন্তা কৰি আমি এটা বাতৰি কাকতত এডভাৰটাইজ দি দিলোঁ। তাৰপিছত বাপৰে বাপ, মানুহখিনিৰ ইমানেই একেবাৰে সভাপতি হোৱাৰ ইচ্ছা, মোক চবেই অকল ফোন কৰে আৰু কয়, বাইদেউ মই সভাপতি হ'ম, সি কয় বাইদেউ মই সভাপতি হ'ম, এতিয়া আমি কাক সভাপতি বনাওঁ? তো সেইকাৰণে এতিয়া আমি ভাবিছোঁ যে সভাপতি এনেই নহ'ব, আমি এটা ইণ্টাৰভিউ পাতিম। তো ইণ্টাৰভিউৰ কাৰণে পাতিব বুলি আজি একেবাৰে গোটেই মানুহখিনি আহি হুলস্থুল লগাই দিছে যে ইণ্টাৰভিউটো বোলে হ'বই লাগে। তো সেইকাৰণে ইণ্টাৰভিউটো পাতিবলৈ ওলাইছোঁ। আৰু আমাৰ ইণ্টাৰভিউ দিবলৈ অহা এটা দীঘলীয়া লাইন আছে দেই। কিন্তু তাৰে ভিতৰত আমাৰ যিজন প্ৰথম ব্যক্তি ইণ্টাৰভিউ দিবলৈ আহিছে, তেখেতৰ নাম হৈছে হাছং। গতিকে হাছং আহিব লাগে। হাছং বাইদেউ। আচ্ছা, গতিকে আপুনি যে সভাপতি হ'ব খুজিছে, প্ৰথমতে আপুনি কি ভাবে নেকি আপুনি দক্ষ? মই গোটাই জানো না, কিয়তে নাপাৰিম আৰু মই সভাপতি গহবা। বাৰু তেনেহ'লে আপোনাৰ পৰিচয়টো দিয়কচোন প্ৰথমতে। নমস্কাৰ ৰাইজ, মোৰ নাম হাছং, মই বিহুৰ মঞ্চই নাচোঁ। আপোনাৰ পিছৰখিনি ক'ব দিয়া হোৱা নাছিল নহয়, অকল আপোনাৰ পৰিচয়টোহে দিব। মই ফাৰ্ষ্ট দিনা কি হ'ব দেখিলা কৰি কৈলে অলপ সভাপতি নহ'ম না। সভাপতি এটা হোৱা নাই, হ'বাহে। হ'মকে মই জানো তো। বাৰু সভাপতি হ'বলৈ হ'লে কিন্তু প্ৰথম এটা কাম কৰিব লাগিব, সেইটো হৈছে ভাষণ দিব জানিব লাগিব। ভাষণ দিব জানানে পিছে? কিয় নাজানিম তে, একে গোটাই পৃথিৱীৰ কোনাই খুচুলিয়ে একেবাৰে ভাষণ দিয়ে এইবাৰ ৰাঞ্জুতে মই। হয় নেকি? ভাষণ এটা দাঙি মই এনেকৈ একটা ভাষণ দিম, মানে প্ৰথমতে ভাষণ পতাই একদম একটা ভাল কবিতা, মই নিজে লিখা কবিতা এটাৰে আৰম্ভ কৰিম। তাৰপিছত মানুহগিলাখন পাগলা হৈ যাব। বা নিজৰ প্ৰশংসা নিজে কৰিছে, আগতে ভাষণখিনি কৈ শুনোৱা। আজিকালি নিজে ক'ব লাগে, কাষৈ নকয় বেলেগে। কোৱাচোন, কোৱা আগত ভাষণখিনি দিয়া। ফাৰ্ষ্টে মানে কবিতা কওঁ হা বাইদেউ। ঠিক আছে। কবিতা ক হ'ল, অ' দাদিছক খাবা যাম। এইটো কি কবিতাৰ নাম? কবিতা কতে নাম শুনেক বাইদেউ ভাল। অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম। আৰম্ভ কৰাহে কৈয়েই তো আছোং না, অ' দাদিছক খাবা যাম। খাইতে খাইতে মা বাপকে বাহুল লওঁ, খাইতে খাইতে ৩০ আগে বাহুল লওঁ, খাইতে খাইতে নিজের পরিচয়গতকে বাহুল লওঁ। অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম। কোৱাচোন কোৱা। কৈয়ে আছোং তো, অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম। খাইতে খাইতে দুয়ারি বাটিগতকে বেচাই লওঁ, খাইতে খাইতে শ্বশুর বাড়ির মাটিগতিকে বেচাই লওঁ। অ' দাদিছক খাবা যাম, অ' দাদিছক খাবা যাম। কি ইমান খোৱাৰ কথা কৈছা? কি বস্তু খাব যাবা যে একেবাৰে শ্বশুৰ বাৰীৰ মাটিও বিক্ৰী কৰিব লগা অৱস্থা হ'ল? মানে কৰোণাৰ তাৰিখ কৰোণাৰ দাৰুকটো ল'ব কাৰণে তোমাক শ্বশুৰ বাৰীৰ মাটি বিক্ৰী কৰিব নালাগে নহয়, সেইটো চৰকাৰে বিনামূলীয়াভাৱে দি আছে। এক বছর আগতে যে আমি লাইন ফুটিয়ে গেছিলাম, এই খাই যে করোনা কত গেল, আরো এক বছর আহিল না। আচ্ছা আচ্ছা, বুজি পাইছোঁ দিয়া, তুমি সেইটো খোৱাৰ কথাহে কৈছা। কিন্তু মই তোমাক ভাষণ দিব কৈছিলোঁ। এইবিলাক আং বাং কবিতা আবৃত্তি কৰি মানুহক ভাষণ নিদিয়ে নহয়। ভাষণ দিব হ'লে তুমি আমাৰ বিহুৰ বিষয়ে ক'ব লাগিব, বিহুখন কেনেকৈ উদযাপন কৰিবা, কি কৰিবা, সেইবিলাকৰ বিষয়ে ক'ব লাগিব। কৈ আছো না, ফাৰ্ষ্ট আৰম্ভণি মানে এই গড় মাজত এইবাৰ মাজেৰ আহিব, এইবাৰ লিটুং আহিব। দিয়া কোৱা জলদি সোনকালে ভাষণ। মানে ৰাইজ মোক যদি সভাপতি পাতিছ, তাহলে মই
একদম এংকা করে নাচিবা দিম, নাচিতে নাচিতে চিয়াঠিয়া যি ভাঙাইছ ভাঙা আর একদম গুৱাহাটীৰ পাৰে গায়ক তাকে আনিম, একে লাহে লাহে দিল্লীৰ পাৰে আনিম, লাহে লাহে আমেৰিকাৰ পাৰে আহিম, লাহে লাহে মংগল গ্ৰহ সূৰ্য গ্ৰহ গোটাইৰে মানুহগিলাখন তাকে তাকে আনিম, একদম গান গাব লাগি দিম আৰু চবে এংকা কৰি বহিয়া ভাল কৰি চাব পাৰিব। মই সভাপতি উলিয়াই আৰু বেলেগকে নহয় কিন্তু। হে ভগৱান, এইবিলাকহে কৰিবা তুমি সভাপতি হ'লে? সেইবিলাক বাদ দিয়া, তোমাৰ ভাষণটো গম পাইছোঁ, কিন্তু আৰু আমি তোমাৰ সভাপতি হ'বৰ কাৰণে কিছুমান যোগ্যতা লাগিব, যিটো কাৰণে আমি কেইটামান প্ৰশ্ন মানে তৈয়াৰ কৰি লৈ আহিছোঁ। তোমাক প্ৰথম প্ৰশ্নটো হ'ল, এই বিহু বা বিচুৱা বৈশাগু মানে কি? সেই আৰু কি এই চৈত মাছৰ লাষ্টৰ দিনাখন সিদিনাখনৰ পৰা আৰম্ভ কৰিয়া বহাগ মাছৰ যতদিন বিহু হয়, জেঠ মাছৰ 2-3 দিন যি বিহু হয়, আষাঢ় মাছতো সোমাবলৈ একদিন বিহু হয়, সিহঁতৰ একদম একখান বিহু মই চাৰি আনি লওঁ। গতিকে মই চব জানো বিহু মানে আৰু কি, ফাংচন পাতিব লাগে ভাল কৰিয়া, ঠিকছে নাচিব লাগে, গান গাব লাগে, আৰু কিবা ৰাগ চাগ দিলে চিয়াঠেৰ ভাঙাব লাগে। বাৰু বাৰু হৈছে, তুমি বিহুৰ বিষয়ে বহুত জানা, গম পাইছোঁ কোন কোন বিহুত কিমান জানো মই কিয় নাজানিম তে, ময়ো খাই পাচিৰ ভালে থাকোঁ না, বিহু মাজে মাজে ভাঙাং তো ময়ো। হ'ব বাৰু, সেইবিলাক এতিয়া বাদ দিয়া। তুমি এতিয়া কোৱা যে তুমি যিহেতু এজন সভাপতি হ'বলৈ আহিছা, তুমি ভাবিছা নিজকে সভাপতি হ'বৰ মানে তুমি দক্ষ, হয়। তুমি কোৱাচোন, এজন সভাপতি হ'ব হ'লে তোমাৰ গাত কি কি গুণ থাকিব লাগিব? সেই গুণ আৰু কি থাকিব লাগে তে, গুণটো মোৰ মেলা আছে। মই যদি সভাপতি হওঁ, এই মানে বিহানে সোনকালে একদম আহিয়া বিহু চাব মানুহগুটি লাল চাহ আৰু এই বন্নি ধানের মানে হাইগজে দিম, বন্নি ধানের কি হাই চিৰা বন্নি চিৰা হাই ডাকা চিৰা কৈছে, লাল চাহ আৰু ডাকা চিৰা দিম। সিবাৰ মানুহগিলাখন বেলেগলৈ টান টান কৰে আৰু পেটগিলাখন কুকুৰৰ এবাৰ ধৰিব, সিবাৰ লাফা শাক দিম আৰু হাই টোপোলা কৰি দিম। টোপোলা? কি টোপোলা? সেই তোৰ মাথাটো খাই গুটতে যায়, টোপোলা ভাত। প্ৰথমতে যিহে কবিতা এখন গাই থৈছা, তো মই সেইবোৰ নাভাবিনো কি ভাবিম? সেইটো ভাবাৰ কাৰণেহে আহিছে, তোৰ মনতো খাই গোটেই ভাব আছে, মানুহবিলাক দেখা পাইছে। ঠিক আছে, কি টোপোলা দিবা? টোপোলা ভাত। আচ্ছা, বাৰু তাৰপাছত আৰু কি কৰিম, ঠিকছে নাচিবা দিম, গান গাবা দিম, আৰু একেবাৰে কাবাই যদি চিয়াৰ ভাঙাই তাও মই কিছু নকওঁ। এইয়ে আৰু কি লাগে, নাচিবা পাব, টোপোলা ভাত খাবা পাব, দৈ চিৰা খাবা পাব, ডাঠা চিৰা খাবা পাব, আৰু কি লাগে। কিন্তু এটা কথা, এইবাৰ কিন্তু যদি তুমি ফাংচনখন পাতিব বিচৰা, তেনেহ'লে কিন্তু 11টা বজাৰ লগে লগে ফাংচনখন শেষ কৰিব লাগিব। 11টা বজা কিয়তে বাইদেউ? তুমি গম নোপোৱা নেকি 11টা বজাত কিয় শেষ কৰিব লাগে? কিয় বা ৰাস্তাটো নাপাং ভাল কৰি? অলপ আগতে দেখোন কৈ আছিলা। হাই চুটো চাহখিনি যে আহিব, চুটো চাৱা কৰো না সেই চুটো চাহ 1 বছৰ আৰু এই কৈ মাছ হ'ল, 1.5 বছৰ হ'ল মানে। এইটো আকৌ কোন? সেই কৰোণা এই ভয় নাই দিয়ক, এই বেছি ডাঙৰ নহয়, বিহু টিহু দেখিলে এনে দাউৰি সুৰি আহে আৰু এনে বাকী মিটিং চিটিঙত নাযায়, চিন্তা কৰিব নালাগে। কৰোণা নহয়, বিহু দেখে খালি, বিহু এনেকৈ নাচ গান দেখিলে ভাল পাই নাচোতো মানুহ, চিন্তা কৰিব নালাগে। মাহঁতে ক'লা দেখি আহিব আৰু নিজে যাব। কৰোণা নহয়, কৰোণা। যি হয় হ'ব, একে নামটো চুটো চাওঁতে চিন্তা কৰিব নালাগে বাইদেউ। মই সভাপতিকে হ'ব পাৰিম না? হ'ব দিয়া, হ'ব, আমি সেইটোৰ কথা তোমাক পিছত ক'ম, তুমি সভাপতি হ'ব পাৰিবানে নাই। এতিয়া তুমি যাব পাৰা। এই ৰাতিপুৱাই আহি মোৰ গোটেই মাথা গৰম কৰি দিলা। বাইদেউ, মোৰ সেইটা সভাপতি ক'ত পাবি? এইটো দূৰেৰ পাৰে, আমেৰিকা ইংলেণ্ডৰ পাৰে একেবাৰে গায়ক আনিম, নাচিবা দিম। আমেৰিকা ইংলেণ্ডৰ গায়কে কিবা বিহু গান গাব জানে নেকি? হৰি বিহু এনে চাই বেড়াই, বিহুতে কইজনে গান শুনে, সব দেখোন একেবারে নাচিয়া চিচিয়াই থাকে। আমি ওই ইংলেণ্ডের গায়কগিলাখন আমার ঢুলিয়াগিলাখন ধরব যাব, ইংলেণ্ডের গায়কগিলাখন কিবা একটা ক'ব, হয়ে গেল বিহু। হ'ব, তুমি কি বিহু পালন কৰিবা, তুমি কেনেকা এজন সভাপতি হ'বা তাৰ মই প্ৰমাণ পাই গৈছোঁ। এতিয়া তুমি যাব পাৰা। পাতিলে তোমাৰ লাভ, নাপাতিলে তোমাৰ লছ, মোৰ কিছুই নহয়। হ'ব দিয়া। এই ৰাতিপুৱাই কি ভাবি ওলাই আহিছিলোঁ এজন সভাপতি পাম বুলি, কিন্তু এইজন যে ক'ৰ পৰা মানুহ এজন ওলাই আহিল, মোৰ ৰাতিপুৱাই মগজুটো একেবাৰে শেষে কৰি। এতিয়া মই এই ইণ্টাৰভিউটো বেলেগ এদিনাখনহে পাতিব লাগিব। আহিছোঁ দেই, ধন্যবাদ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত সমূহ ৰাইজক
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।